আহিছিল এইটো অসমৰ পৰ্যটনৰ ক্ষেত্ৰত বা পৰ্যটন বিকাশত কেনেধৰণে সহায় কৰিব? এইটোতো এটা সুন্দৰ কাৰণ এইটো প্ৰথমবাৰৰ বাবে মই কৈছোৱে যে যি কাম হৈ আছে প্ৰথমবাৰৰ বাবে সেইটো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত এতিয়া যিহেতু আমাৰ মানুহে অৰুণাচলত যায়, আমাৰ মানুহে মেঘালয়ত যায় এইবোৰ নৃত্য ৰিচাৰ্চ চোৱাৰ কাৰণে গান চোৱাৰ কাৰণে, আমাৰ মানুহে অৰুণাচলত যায়, টকাবোৰ আমাৰে যায়, হোটেলৰ ব্যৱসায় হয় অৰুণাচলৰ ব্যৱসায়, মেঘালয়ৰ ব্যৱসায় হয়, অৰুণাচলৰ ব্যৱসায় হয়। কিন্তু সেইকাৰণে আমি যাতে আমাৰ যিসমূহ ষ্টেক হোল্ডাৰ মানে আমাৰ যিমান হোটেল ব্যৱসায় আছে, টেক্সি ব্যৱসায় আছে, চাফাৰী আছে, আৰু ইয়াৰ লগত যিহেতু এইটো এটা সুন্দৰ ছিজন, মানাহত যোৱাই হওক বা আমাৰ কাজিৰঙাত যোৱাই হওক বা পবিতৰাত যোৱাই হওক, গতিকে তেওঁলোকে তেনেকুৱাকৈ সংগীতৰ অনুষ্ঠান এটা চালে আৰু লগে লগে আমি 4 দিন থাকি পেলাই তেওঁলোকে নিশ্চিত প্ৰাকৃতিক যি দৃশ্য উপভোগ কৰিব, যাৰ ফলস্বৰূপে ৰেভিনিউ আৰ্ণ হয়, অসম চৰকাৰৰ ৰেভিনিউ আৰ্ণ হয়। আৰু এই পৰিৱেশটো অনাৰ কাৰণে পূৰ্বতে বিদেশী যি পৰ্যটক বছৰেকত 30,000 আহিছিলে, আৰু ঠিক তেনেকুৱাকৈ আমাৰ দেশীয় পৰ্যটক আহিছিলে খুব বেছি 20,000 পৰা 22 লাখ আহিছিলে। কিন্তু যোৱাবাৰ আমাৰ 76 লাখ ভাৰতীয় পৰ্যটক আহিছে, 74 লাখ ভাৰতীয় পৰ্যটক আহিছিলে, আৰু 30,000তকৈ অধিক বিদেশী পৰ্যটক আহিছে। যোৱাকালি আপোনালোকে দেখিছে বিভিন্ন ঠাইৰ পৰা, ফ্ৰান্সৰ পৰা হওক বা ইংলেণ্ডৰ পৰা বিভিন্ন হেৰিৰ পৰা আহিছে। তাৰমানে আল্টিমেটলি এনেকুৱা অনুষ্ঠানে কি কৰে যে আমাৰ যি টুৰিজিমৰ ফ্ল'টো বৃদ্ধি কৰেগৈ, আৰু যিটো ফৰেইন টুৰিষ্টৰ ফ্ল'টো বৃদ্ধি হোৱা মানে আমাৰ অসমৰ GDP বাঢ়িব, কাৰণ হোটেলবিলাকে আমাৰ যিমান হোটেল ইণ্ডাষ্ট্ৰী কৰা হৈছে, এতিয়া নতুন নতুন হোটেল বহুকেইখন খোলা হৈছে, এই হোটেলবোৰ চলিব লাগিলে এনেকুৱা লাগিব। আমি সিদ্ধান্ত লৈছোঁ বা মই আশা কৰিছোঁ যে পাৰ্মানেণ্ট এনেকুৱা এটা অডিটৰিয়াম হ'ব লাগে য'ত নেকি 10,000 মানুহে একেলগে সংগীতৰ অনুষ্ঠান মানে চাব পাৰে। আৰু নিশ্চিতভাৱে এনে এটা দিন আহিব, বেছি দিন অপেক্ষা কৰিবলগীয়া নাই, নিশ্চিতভাৱে এনেকুৱা দিন আহিব যে মাহেকত তেনেকুৱাকৈ ইণ্টাৰনেশ্যনেল যি কনচাৰ্ট যি থাকে, আৰু কনচাৰ্টটো যিহেতু আমি কনচাৰ্ট টুৰিজিমো ধৰা হৈছে এতিয়া, গতিকে মিউজিকটোৱে হওক বা কনচাৰ্টটোৱে এতিয়া টুৰিজিমত ধৰা হৈছে, যিহেতু আগন্তুক প্ৰতি মাহে ইয়াতে আহিব বুলি মই আশা ৰাখিছোঁ। আৰু নিশ্চিত ওপৰত সেইটোত আমাৰ অসমৰ পৰ্যটনৰ আমাৰ যি পৰিসীমা বৃদ্ধি কৰিব। বিভিন্ন ক্ষেত্ৰত কিন্তু সমালোচনা হৈছে, বিৰোধী সমালোচনা কৰিছে। সমালোচনা ক'ত নকৰে, সেইটো সমালোচনা আমাৰ তাত সমালোচনাৰ মাজত যদি কিবা গ্ৰহণ কৰিবলগীয়া আছে আমিতো আশীৰ্বাদ হিচাপে আমি লওঁ, আৰু যদি সমালোচনাৰ মাজত যদি গ্ৰহণ কৰিবলগীয়া নাই সেইটো আমি এক কাণেৰে শুনি পেলাই এক কাণেৰে আমি উলিয়াই দিওঁ, কাৰণ কিয় সমালোচনা কৰাৰ অধিকাৰ সকলোৰে আছে, কিন্তু তাৰ মাজত বহু সমালোচনা আছে। এতিয়া আজি সমালোচনা কৰাৰ পিছত এতিয়া আকৌ বেলেগ ধৰণৰ কথা কৈ আছে। গতিকে আমাৰ চাকিদা হওক বা ইণ্টাৰনেশ্যনেল যিসকল আছে সেই প্ৰত্যেকে যদি আহে যাতে, কাৰণ আজি যদি পাপনে যদি বিদেশত গৈ যদি গীত গাব পাৰে তেতিয়াহ'লে আমাৰ ইয়াতে বিদেশৰ মানুহ এজন আহি পেলাই কিয় গীত গাব নোৱাৰে? কাইলৈ যদি আমি যদি কওঁ, যিসকলে কয় যে বিদেশৰ পৰা আমেৰিকাৰ পৰা আহি ৰকষ্টাৰ বা কোনো তেনেকুৱা মিউজিচিয়ানে গীত গোৱাটো ঠিক হোৱা নাই, তেতিয়া আল্টিমেটলি তেওঁলোকে পাপনকো বিৰোধিতা কৰিছে। পাপনৰ বিদেশত যোৱাটো তেওঁলোকে বিচৰা নাই। কথাটো একেধৰণে হ'ব, মই যদি এইপিনে খেলোঁ সেইপিনে হ'ব, এইপিনে খেলি এইপিনে হ'ব। কিন্তু যিসকলে সমালোচনা কৰিছে যে বিশেষকৈ সংগীতৰ ক্ষেত্ৰত যে এনেকুৱাকৈ আমেৰিকান সংগীতক আনি পেলাই গীত পৰিৱেশন কৰাটো ভাল পোৱা নাই, তেওঁলোকে আল্টিমেটলি পাপনৰো বিৰোধিতা কৰিছে, কাৰণ পাপনৰতো বিদেশত গীত গাবলৈ যায়। গতিকে আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 10টাতকৈ বেছি মিউজিচিয়ানে ভাৰতবৰ্ষৰ বাহিৰত এতিয়া গীত গাবলৈ যায়, তেওঁলোককো বিৰোধিতা কৰা হ'ব। গ্ল'বেলাইজেশ্যন দিন আহিছে, ডেকা ল'ৰা ছোৱালীকে আদি কৰি সকলে যিহেতু নিজৰ নিজৰ লাইফষ্টাইল আছে, গতিকে আমি সেইসকলৰ লগত যুগ ধৰ্ম পালন কৰিব লাগিব। নিশ্চিত মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখেৰে এবাৰ কৈছে, মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখেৰে কোৱা মানে সেইটো বাণী হৈ যায়। গতিকে তেখেতে কৈছে যিহেতু নিশ্চিত প্ৰতি